বনাইছোঁ আমাৰ ফাৰ্ষ্ট এজেণ্ডাটোৱে হ'ব কি আমি কমিউনিটি হেপিনেছটো কেনেকৈ এনচিয়ৰ কৰিম মই 3 মাহত আগতে মই বড়ো আছিলোঁ কাৰণ কি বড়ো মুভমেণ্টত বেছি টাইম দিছিলোঁ কাৰণে কি মই বহুত বস্তু অলপ বুজি পোৱাত অলপ কম হৈছিলে কিন্তু এই 3 মাহত মই ঘূৰি ঘূৰি মেমৰেণ্ডাম লৈ কমপ্লেইন কিবা কিবি খুনি মই যেটো এক্সপেৰিয়েন্স হল জানিলোঁ কি কোনো কমিউনিটি হেপি নহয় বড়োবিলাকো হেপি নহয় কোনো হেপি নহয় গভৰ্নেন্সত লৈ পেলাই সিস্টেমক লৈ পেলাই শাসনক লৈ পেলাই কোনো হেপি নহয় তো এতিয়া শাসনত থকা মানুহবিলাকৰ ফাৰ্ষ্ট কামটো হ'ব কি আপোনাক হেপি কৰিব লাগে 100% to নোৱাৰে 50% হেপি কৰিব লাগে এটা আমাৰ ওচৰত থকা সৰু এটা কান্ট্ৰি ভুটান ইহঁতৰ মানে গ্ৰোছ নেশ্যনেল হেপিনেছ যেটো ইনডেক্স ভুটানে ফাৰ্ষ্ট বনাইছে ওয়াৰ্ল্ডত তাৰ পিছতে বেলেগ কান্ট্ৰি বিলাক বনাইছে হ্যাঁ তো যদি ভুটানে এনেকা চিন্তা কৰিব পাৰে আমি কিয় নোৱাৰো আমিতো ভুটানৰ নাইবাৰ যোৱা 17 বছৰত শাসন কৰা মানুহবিলাকো ভুটানৰ লগত পাৰ্টি কৰি আছিল ইণ্ডো ভুটান বৰ্ডাৰ মানে পাৰ্টি কৰি থাকে বছৰি বছৰি ইহতে আমাক কিবা দিয়ে আমি ইহতক কিবা দিও নাচ গান কৰি মটত খাই নাচি আহে কি আমাৰ এই চিন্তাবিলাক ভুটানৰ পৰা আমি হায়াৰ কৰিব লাগিব এডুকেশ্যনটো ইহতৰ 12 ষ্টেণ্ডাৰ্ডলৈকে কম্পালসৰি আমাৰ মাত্ৰ ক্লাছ 8 লৈকে কম্পালসৰি আছিল সেই কাৰণে ক্লাছ 8 ৰ পিছত লৰা ছোৱালীয়ে আসল পঢ়াটো ক্লাছ 8 ৰ পিছতে মেট্ৰিক পাস কৰি সায়েন্সত পঢ়িব আৰ্টছত পঢ়িব কমাৰ্চত পঢ়িব তাৰ পিছতে হি কেৰিয়াৰ এটা সিলেক্ট কৰিব আমাৰ ক্লাছ 8 তে এৰি দিয়ে তাৰ কাৰণে ড্ৰপ আউট হৈ যায় ভাল কেৰিয়াৰ এটা ল'ব নোৱাৰে তো ভুটানৰ পৰা আমাৰ বহুত শিকিব লগা আছে এই কাৰণে কি আপোনাৰ যেটো এস্পিৰেশন এটো আপুনি আৰু মই লগ লাগি কৰিব লাগিব সেই কাৰণে আজি এটা নতুন এটা ইনষ্টিটিউট আৰম্ভ হৈছে এটো বডোলেণ্ড ইনষ্টিটিউট অফ পলিসি ৰিসাৰ্চ এণ্ড একচন বুলি প্লাই হিটো মানে ষ্টাডি কৰিব কি কেনেকৈ মানুহবিলাকৰ মানে নিডছটো আৰু যেটো মানে ডিগনিটিটো সিকিউৰিটি এসপেক্টটো বেলেগ এসপেক্টটো কেনেকৈ মানে এড্ৰেছ কৰিব পৰা যায় ইটো ৰিসাৰ্চটো আৰম্ভ হ'ব ইয়াত মানে আমাৰ ৰাজু ডাঙৰীয়া আৰু বহুত ইউথছ বিলাক আছে আমাৰ যিখিনি ইউথছ আছে সব আদিবাসী মাইনৰিটি কোনবা এমএসডব্লিউ কৰিছে এমবি কৰিছে তেনেকা লৰা বিলাক জমা হৈছে একেলগে মই জাস্ট অলপ মানে তাত পিছৰ ফালৰ পৰা অলপ হাৱা দি আছো সো সবে মিলি প্লাই আমি উলাব বিচাৰিছো কি অহা কালি খসাকে ইউপিপিএল সরকার আহিলে আমিও যাহতে 17 বছৰ এইটো কৰিম নহয় আগতে আমাৰ এজেন্ডা তৈয়াৰ হৈ যায় সেই কাৰণে এই ইনষ্টিটিউটটো বনোৱা হৈছে তো সেই কাৰণে কমিউনিটি এস্পিৰেশনটো আমি সাম বিনিফাই ইউনিটি নিখটা সান্দং ইউনিটি থ্ৰু একশন ইউনিটিৰ প্ৰশ্ন কৰিছে কি আমাৰ মাজত সম্বন্ধই কেনেকে আহিব প্ৰথম কথা হল বড়োৰ মাজত ইউনিটি আছে না নাই বড়োৰ মাজত ইউনিটি আছে না নাই বড়োৰ মাজতো ইউনিটি নাই বেলেগে আমাক কয় আপোনালোকে এক হওক আৰু আমাৰ লৰাবিলাক বিচাৰিছে কি বেলেগ জনগোষ্ঠীৰ লগত আমাৰ ইউনিটিটো হ'ব লাগে আৰু আমাৰ লৰাই কোনবা বিচৰা নাই কি বেলেগ মানুহৰ লগত ইউনিটি হ'ব না লাগে মানে আৰু বেলেগ জনগোষ্ঠীৰ কোনবা জনগোষ্ঠীৰ বিচাৰিছে কি বড়ো বিলাকৰ লগত ইউনিটি হ'ব না লাগে এনেকুৱা কথাবিলাক চলি থাকে এদিনাখন ৰাতিপুৱা মই এটা গাঁৱৰ পৰা আনটো গাঁৱলৈ খোজকাঢ়ি গৈ আছিলোঁ তাত এটা অংগনবাদী চেণ্টাৰ আছে অংগনবাদী চেণ্টাৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক আহে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক যেটো আহে সেই অংগনবাদী চেণ্টাৰ স্কুলত এজন মাকে মানে নিজৰ পোৱালিটো থবলৈ গৈছে চলিটো তো থবলৈ যোৱা সময়ত চলিটো বিৰাট কান্দিছে মানে স্কুলত না যায় অংগনবাদী চেণ্টাৰত না যায় তো মই দেখিলোঁ মই ওচৰত গৈ খুদিলোঁ কি এই মাকে মানে পিটি আছে লাঠি লৈ পেলাই কিয় না যায় অংগনবাদী চেণ্টাৰত তো চলিটো বহুত কান্দি আছে তো মই মাকক খুদিলোঁ যে আপুনি কিয় মানে পিটি আছে মাৰি আছে চলিটো কি হৈছে তো সি কৈছে কি অংগনবাদী চেণ্টাৰত না যায় এই কাৰণে মই মাৰি আছোঁ তো মই মাকক ক'লোঁ কি আপুনি বেয়া নাপায় যদি মই স্কুলত থৈ যাম ইফালে মই সদায় ৱাক কৰোঁ তো মই চলিটো লৈ গ'লোঁ লৈ যোৱা সময়ত মই এই চলিটোক খুদিলোঁ যে তুমি কিয় কান্দি আছা অংগনবাদী চেণ্টাৰত কিয় নাযা তো মোক চলিটো কৈছে কি এটা কমিউনিটিৰ মহিলা আছে মই নামটো নকওঁ এইটো মানে হি নামটো কৈছে এক্স মহিলাবিলাক আছে এই কাৰণে মই ভয় কৰিছোঁ বুলি কৈছে মই কৈছোঁ কি এক্স মহিলাবিলাকক তুমি কিয় ভয় কৰিছা মই তাক লৈ গ'লোঁ লৈ যাই পেলাই স্কুলৰ একদম সন্মুখত এক্স মহিলাবিলাক থিয়া হৈ আছে তো মই ক'লোঁ মাত দিলোঁ ইটো চাচোন এক্স মহিলাবিলাক তোমাৰ মাৰ নিচিনা হয় না নহয় বুলি কেনে মই কৈছোঁ বাইদেউ ই ছোৱালীটোক মাত দিয়াচোন এইটো মাত দিছে মাইনা বুলি মাত দিছে তো মই আজি ক'লে আজিৰ পৰা ভয় নকৰিবা এক্স মহিলাবিলাকো তোমাৰ মাৰ নিচিনাই বুলি কেনে তো তাৰ পিছত মই অংগনবাদী চেণ্টাৰত থৈ গুচি গ'লোঁ এই যে কনফ্লিক্ট যেটো সাইকোলজি আদিবাসী দুটা বড়ো মাৰিলে বড়োই দুটা আদিবাসী মাৰিলে
মুছলমান দুটা বড়ো মাৰিলে, বড়ো দুটা মুছলমান মাৰিলে, এই যে কনফ্লিক্ট, এই কনফ্লিক্টটো দুটা জেনেৰেশ্যনলৈকে যায়। মানে এতিয়া মোৰ দেউতাক মাৰিছে কোনোবাই, মোৰ ল'ৰাটো যেতিয়া সুধিব যে গ্ৰেণ্ডফাদাৰৰ কি হৈছে, তো মই ক'ম যে উগ্ৰপন্থী মাৰিছে, এক্স উগ্ৰপন্থী। তো মোৰ ল'ৰাটো গম পাই গ'ল কি মোৰ দেউতাক এক্স উগ্ৰপন্থী মাৰিছে। আৰু তাৰ যেতিয়া ল'ৰা হ'ব, ছোৱালী হ'ব, ই সুধিব যে মোৰ গ্ৰেণ্ডফাদাৰ ক'ত, তো তেতিয়া ক'ব বেমাৰ হৈ মৰিছে, তেতিয়াহে এইটো খতম হ'ব। তো আমাৰ ইয়াত কি হৈছে, এতিয়া এই যে খতম এইটো ফিনিছ কৰিব লাগে, ইয়াৰ কাৰণে কোনো কাম কৰা নাই। তো ইউনিটিটো আমি বিচাৰিছোঁ হয়। এতিয়া ৱৰ্ল্ডত দুটা কথাই চবচে ডাঙৰ হৈছে পিচ এণ্ড ইউনিটি। মানুহবিলাকে কৰোৰ কৰোৰ টকা পইচা খৰচ কৰি UN-ত মিটিং পাতিছে, দুটা কাণ্ট্ৰিৰ লগত ছামিট কৰিছে, কিবা কিবি কৰিছে, কিন্তু ইউনিটি আনিব পৰা নাই আৰু পিচ আনিব পৰা নাই। তো সেইকাৰণে আমি কি হয়, এইটো হাৰ্ডৰ পৰা এপ্ৰ'চ কৰিব লাগিব। আৰু ইউনিটিটো আহিব থ্ৰু একশ্যন এণ্ড এক্টিভিটি। আমি যিটো ভুল কৰিলোঁ আমি চৰি ক'ব লাগিব, আৰু চৰি কোৱাৰ লগে লগে আমি তেখেতৰ কাৰণে দুটা ভাল কাম কৰিও দিব লাগিব। এতিয়া মই এইটো ইলেকশ্যনত মানে আমাৰ এজন ভাইয়ে সুধিছে কি আপুনি এইটো কমপ্লেইন কৰিছে, এইটো কৰিছে কি আপুনি কেনেকৈ ভোট পাব। এইটো ইলেকশ্যনত মই ভোট নাপাবও পাৰোঁ, কাৰণ মই চবৰে ঘৰে ঘৰে যাই পেলাই কাণত ক'ব নোৱাৰিম কি দাদা মই এইটো কাম কৰিছোঁ, এইটো কাম কৰিম, ভাই এইটো কাম কৰিম। মই যদি তাক এটা কথা ক'ম, মোৰ এগেইনষ্টত 10টা কথা আৰু কোনোবাই ক'ব। তো সি যদি বুজি নাপায়, মই তাৰ ভোটটো নাপাম। কিন্তু মোৰ সি বুলি মোৰ ভোটটো মোৰ টাৰ্গেট নহয় কি মোৰ তাৰ মনটো জয় কৰিব লাগে। তো এইটো ইলেকশ্যনত যদি মই যদি জিকিবও নোৱাৰোঁ, মই কামটো কৰিব লাগিব, কাৰণ এইটো মই অকলেৰ কাৰণে কৰা নাই, মই জনগোষ্ঠীবিলাকৰ কাৰণে কৰিছোঁ। মই যিটো কমিউনিটিৰ পৰা আহিছোঁ, সেই কমিউনিটি যদি কোনোবা বেয়া পাইছে, এইটো ঠিক কৰাটো মোৰ ৰেছপনচিবিলিটি। আৰু আপোনাৰ কমিউনিটিটো কোনোবা বেয়া পাইছে, এইটো ঠিক কৰাটো আপোনাৰ ৰেছপনচিবিলিটি, কাৰণ সেইটো আপুনি কৰা নাই, ময়ো কৰা নাই। বাট মোৰ কমিউনিটি কৰা মানে মই কৰিছোঁ, আপোনাৰ কমিউনিটি কৰা মানে আপুনি কৰিছে। আৰু আমি কি হৈছে এতিয়া জানা বুজা মানুহবিলাক নিজকে স্কেপ কৰে। মই কৰা নাই, আলফাই কৰিছে, মই কৰা নাই, NDB কৰিছে, মই কৰা নাই, জেহাদীবিলাকে কৰিছে, মই কৰা নাই, কোব্ৰাহে কৰিছে, বিৰছাহে কৰিছে। ন, বিৰছা ক'ৰ পৰা জন্ম হ'ল, NDB ক'ৰ পৰা জন্ম হ'ল, আলফা ক'ৰ পৰা জন্ম হ'ল, আমাৰ সমাজৰ পৰাই জন্ম হৈছে। সমাজৰ পৰাই জন্ম হৈছে, জেহাদীও সমাজৰ পৰাই জন্ম হৈছে।